এতিয়া হৈ আছে বিহুৰ ছিজন আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ বিহু স্পেচিয়েল তিতাবুজি পিঠা যাক আলহী খেদা পিঠা বুলিও জনা যায় যদি কোনোবা মানুহ আপোনালোকৰ ঘৰলৈ এবাৰতকৈ বেছি বিহু খাবলৈ আহে আৰু সিহঁতৰ ঘৰলৈ আপোনাক নামাতে তেন্তে এই স্পেচিয়েল পিঠাটো তেওঁৰ বাবে ব'লক তেন্তে বনাওঁ চ' লেটছ গ' অ' ইয়ে তাৰ কাৰণে ফাৰ্ষ্ট গেছটো অন কৰি গেছত টেৱা এখন দি দিব কেৰাহীত দিব 5 বছৰ আগৰ পিঠাগুড়ি যিখিনিত পুৰা ভেঁকুৰ উঠি থাকিলে টেষ্টটো বেছি ভাল আহিব মোৰ নিচিনা এনেকুৱা ষ্টাইলত দিব তাৰপিছত দা বা কটাৰী এখন লৈ এনেকৈ মালটো মিলাই থাকিব তাৰপিছত তাত দিব নিগনিয়ে খোৱা ভুজিয়া তাৰপাছত আহিব মেইন ইনগ্ৰিডিয়েণ্টছকেইটা মিঠি গুটি বা পাঁচফোৰণ যি দিয়ে সেইটো আপোনালোকৰ চইচ তাৰপাছত কালাৰৰ বাবে সেন্দুৰ দি দিব গম নাপায়ো আলহীয়ে টেনশ্যন নল'ব তাৰপাছত ব্ৰহ্মাস্ত্ৰ তিতা ফুল প্ৰয়োগ কৰিব এইটো মেইন ডে ৰাইজ কাৰোবাৰ ঘৰত নাথাকিলে মোক কণ্টেক্ট কৰিব তাৰপাছত অলপ টাইম আঙুলিয়ে লৰাই পিটিকি দিব এই আমাৰ ৰেডি হৈ গ'ল তিতা ভুজি পিঠা এতিয়া প্লেট এখনত ছাৰ্ভ কৰিব তাৰপাছত আলহীক দি দিব ব'লক তেন্তে আমি এই ইউনিক ৰেচিপিটো ট্ৰাই কৰোঁ এতিয়াও সময় আছে মানুহৰ ঘৰলৈ এবাৰ বিহু খাবলৈ যাওক আৰু বাচি থাকক দুবাৰ নাযাব